ককা তুমি বহিলাই যে তোমাৰ ভাগৰ লাগিলে ন তুমি যে কৈছিলা আমাৰ সাধু কম কোৱা কৈ এতিয়া কম কম অকমান বহি লৈছো ইমান দেৰি খোজকাঢ়ি আহিছো বহুত ভাগৰ লাগিছে কঁকালটো বিষাই গৈছে আজি মই নকওঁ তহঁতিয়ে কবি এইকেইটা পাৰ চৰাই দেখিছ উৰি গৈছে তহঁতি বাৰু পাৰ চৰাই সাধুটো জাননে সেইটো কোনে ক'ব পাৰিবি কচোন ক আজি তহঁতিয়ে ক সেইটো মই জানো নহয় ককা পাৰ চৰাই উৰি গ'ল পাৰে নদী পাৰ ঘৰৰ মুঠত বহি থাকিল গোটেই শুকুবাৰ নাও বাটৰ পাভ মাছ আৰু এটা কাছ কুৰি টকাত কিনি আনিল কিয় বাৰু নাচ বহুত ধুনীয়া হৈছে দেই বাবু বহুত ধুনীয়া তুমি ধুনীয়া পাৰিছা দেই চিংকিয়ে আকৌ একো নকয় দেখোন চিংকি কি জানো ক তয়ো কিবা এটা হৈছে ভাল হৈছে বল এতিয়া আমি ঘৰলৈ যাওঁ নতুবা মাহঁতে আমাক বিচাৰি ফুৰিব নহয় বল ককা বলা ঘৰত যাম বলা আৰু আহা বল বাবু বল চিংকি বল আগবাঢ় বল চিংকি নাপাহৰি বল ঘৰলৈ যাওঁ আৰু বল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'টো বলা ককা বলা